নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মন্দিৰা আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো জন্মাষ্টমীতে বনোৱা হয়, মই আপলোড দিবলৈ পাহৰি গৈছিলোঁ, সেইকাৰণে আজি আপলোড দিবৰ কাৰণে ভিডিঅ'টো এডিটিং কৰি আছোঁ আৰু এইফালে আইমাতৃসকলে তেওঁলোকৰ নিজৰ কামত ব্যস্ত হৈ আছে, যিহেতু জন্মাষ্টমীৰ দিনাখন খিচিৰি দিয়া হৈছিলে ৰাইজক আৰু তেওঁলোকে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। মই ভিডিঅ' কৰিছিলোঁ কিন্তু বেলেগ ভিডিঅ' আপলোড দি পালোঁ পটককৈ, এইটো এডিটিং কৰা এইটো ভিডিঅ' দিয়া নহ'ল আৰু সেইকাৰণে আজি আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এইফালে ৰাতিপুৱা আহিছিলে যিসকলে তেওঁলোকৰ কাৰণে খোৱা ব্যৱস্থা কৰা হৈছে। এতিয়া দুপৰীয়া 1মান বাজিব হ'লগৈ আৰু ময়ো খাম আৰু ভাবিলোঁ ভিডিঅ' অকণমান কৰি লওঁ, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। তেন্তে ফ্ৰেণ্ডছ, চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। আৰু নামঘৰৰ পৰা আহিয়ে এতিয়া ল'লোঁ মই প্ৰিণ্টিং কৰিবলৈ কাপোৰ দুযোৰ আছিলে। এইযোৰ হৈছে মিক্স পাট হয়, হেণ্ডমেড হয় এইযোৰ, আৰু কালাৰটো চাওকচোন ইমান মৰম লাগিছে নহয়। এই কালাৰটোতে ডিজাইন এটা চিলেক্ট কৰি দিছে ভণ্টি এজনীয়ে, আৰু সেইটো কালাৰ ডিজাইনটো কৰিব লাগিব। আৰু মিক্স পাটত অকণমান স্ক্ৰীন প্ৰিণ্টিং কৰাটো অকণমান মানে টান বুলিব নহয় আৰু এনেই ভালেই কৰিবলৈ, কিন্তু কালাৰবিলাক অলপমান পিছলি যায়, সেইকাৰণে অকণমান লাহে লাহে কৰিবলগীয়া হয়। সেয়া চাওকচোন, এইটো ফুল বাচিছে আৰু সেইকাৰণে এইটো দেখিবলৈ বিৰাট মৰম লগা ফুলটো, আৰু কৰিবলৈও ভাল লাগে, ডাঙৰ ডাঙৰ যিহেতু এই ধৰণে কৰি থকা হৈছে। অকণমান হেঁচিবলগীয়া হয়, স্কিনো হেঁচিবলগীয়া হয় আৰু লাহে লাহে কৰিবলগীয়া হয়, ব্ৰাছডাল লাহে লাহে মাৰিবলগীয়া হয়, নহ'লে আৰু উঠাওঁতেও অকণমান সাৱধান হ'ব লাগে। স্কিনখন লাহেকৈ উঠাব লাগে, নহ'লে পিছলি যাব, কাপোৰৰ পৰা ৰংটো পিছলি যায়, মানে অলপ বিয়পি যোৱা নিচিনা হয়, সেইকাৰণে দেখিছে এই ধৰণে উঠাব লাগে। চ' ফ্ৰেণ্ডছ, চাই যাব ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে। আৰু এইযোৰ কৰিবলগীয়া আছে, দুযোৰ আছে অৰ্ডাৰ, তো সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু হোৱাইট কালাৰ কৰিছোঁ, দুযোৰতে হোৱাইট কালাৰে কৰিব লাগিব। হোৱাইট মানে এইটো চিলভাৰ কালাৰ হয় আৰু হোৱাইট কালাৰ মিক্স আছে। আগতে এদিন দেখাইছিলোঁ ভিডিঅ' এটাত, হোৱাইট মিক্স কৰিছিলোঁ চিলভাৰৰ লগত, আৰু সেই মিক্সৰে হয় এইটো। কালাৰটো বিৰাট মৰম লগা। আপোনালোকে যদি স্ক্ৰীন প্ৰিণ্টিং কৰিছে তেওঁলোকে জানিব আৰু কেনেকুৱা কালাৰটো বহুত পিছল হয় কৰিবলৈ। আৰু যদি আপোনালোকে কৰা নাই, যদি কৰিব বিচাৰিছে, তেনেহ'লে স্ক্ৰীন মোৰ পৰা ল'ব পাৰিব। আপোনালোকে কণ্টেক্ট কৰিব, মোক মেছেজ কৰিব, মই আপোনালোকৰ স্ক্ৰীন দিবলৈ চেষ্টা কৰিম। আৰু যিসকলক পাৰোঁ, যিমান দূৰলৈকে পাৰোঁ। এই আছে কাপোৰখন ফাইনেল হৈ গ'ল, ইমান ধুনীয়া হৈছে চাওকচোন, ডিজাইনটো বিৰাট মৰম লাগিছে। আৰু ভণ্টিজনী বিৰাট বগা, তাইক বিৰাট ধুনীয়া লাগিব কালাৰটোৱে। আৰু এতিয়া আৰু এইযোৰ কৰিলোঁ, এইযোৰ কৰা নেদেখালোঁ, বিশেষ একেভাগে কৰিব লাগে, একে কাপোৰে হয় আৰু লাহে লাহে। তো এয়া চাওক, এইযোৰ ধুনীয়া লাগিছে, বিৰাট মজা লাগিছে কাপোৰযোৰ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। বাই বাই।